তো গাইছ এতিয়া সিঁচি আছোঁ ৰাস্তাত চকত মানে গাড়ী ৰখি আছোঁ আমি যাই আছোঁ আজি নতুনকৈ এখন পাৰ্ক হৈছে আদাবাৰীত নতুনকৈ এখন পাৰ্ক হ'বলৈ শুনিছোঁ কালি উদ্বোধন হৈছে তাকে আজি একবাৰ চাম যাম বুলি ভাবিছোঁ নতুন পাৰ্ক কোনো যোৱা নাই এতিয়া আমি যাই আছোঁ পাৰ্কখনলৈকে এই সিঁচিকে চালোঁ মই দিয়া চাই লওক আপোনালোকে কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো চাহৰে লগতেও চেনাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো ঐ কলি যাই হালি জানে নাচিলে হয় চুৰণত বুকুখন দেখালে হয় পকা মিঠৈ ঐ লালি মিঠৈ ঐ তেতিয়াহে বুজিলি মৰম মিলাই খুৱালো খুৱালো ভিতৰত সোমাই গ'লোঁ টিকেট কাটি পেলাই টিকেট লোৱা 20 টকাকৈ লৈছে এটা 40 টকা ল'লে আমাৰ দুজনৰ এতিয়া ভিতৰত সোমাইছোঁ আৰু বঢ়িয়া বম লাগিছে গাইছ বম মজা বনাইছে দেখান চাৰা বেক কেমেৰাৰ পৰা দেখাই আছোঁ গোটাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো চাহৰে লগতেও চেনাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই গাইছ আজি ভিডিঅ'টো কেনে লাগিল আপোনালোকে সকলোৱে ক'ব কমেণ্ট কৰি এয়া আছিলে শান্তি আছিলে আজি নতুন পাৰ্কত কালি উদ্বোধন কৰিছিল আজি আমি আহি গ'লোঁ মানে কালি আমি ৰাতি খবৰটো পালোঁ বস্তুটো ৰাতি খবৰ পাই পেলাই এতিয়া আৰু আজি আহি গ'লোঁ এই ঠাইটো আদাবাৰী তিনিআলিৰ ওচৰতে এইফালে আছে পেণ্টলঞ্চ এইবিলাক এইফালে কেমেৰাত ফকাছ ল'ব পৰা নাই আৰু এই ভিডিঅ'টো কেনেকৈ সকলোৱে ক'ব যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাৰিব বেছি গাইছ কেনেকৈ লাগিল ভিডিঅ'টো বঢ়িয়া লাগছে গাইছ মোৰ 1K কৰি দিয়ক 500 কৰি দিয়ক ফালা ভিডিঅ' আমি অসমত যাই আছোঁ গাইছ অতি সোনকালে ৰাইড হৈ আছে
বম ৰাইড ডাঙৰ ৰাইড হ'ব ভাই থাকক যদি ভিডিঅ' ভাল লাগিল লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ ইমান শান্তি আছিল বাই বাই